যিসকলে এই ভিডিঅ'টো চাই আছে সকলোকে নমস্কাৰ জনাই আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ আগবাঢ়িছোঁ। আজিৰ এই ভিডিঅ'টোত শেহতীয়াকৈ হৈ যোৱা 3টা অতি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছৰ বিষয়ে জনাম। এই তিনিটাৰ যিকোনো এটা আহিবলগীয়া চৰকাৰী এক্সামত আহিব পাৰে। গতিকে ভিডিঅ'টো ভালকৈ চাই প্ৰশ্নকেইটা ভালকৈ বুজি ল'ব। আহক তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, গ্লোবেল হাংগাৰ ইণ্ডেক্সত ভাৰতৰ ৰেংক কিমান? শেহতীয়াকৈ প্ৰকাশ কৰা হৈছে এইটো। শুদ্ধ উত্তৰ 101। যোৱা বছৰ ভাৰতৰ অৰ্থাৎ 2020ত ভাৰতৰ ৰেংক আছিল 94 আৰু এই বছৰ 7টা স্থান তললৈ নামি আহিছে ভাৰত। অৰ্থাৎ এই বছৰ ভাৰতত ক্ষুধাতুৰ মানুহৰ সংখ্যা বৃদ্ধি হৈছে। ভাৰতৰ পাৰফৰ্মেঞ্চ এই বছৰ যথেষ্ট বেয়া। নেপাল, বাংলাদেশ বা ম্যানমাৰৰ দৰে দুখীয়া ৰাষ্ট্ৰতকৈও ভাৰতৰ স্থান যথেষ্ট তলত আছে এই বছৰ। এই বছৰ 1 নম্বৰ ৰেংকত আছে চীন দেশ। অৰ্থাৎ চীন দেশত ভোকাতুৰ মানুহৰ সংখ্যা প্ৰায় নগণ্য বুলি ক'ব পৰা যায়। গ্লোবেল হাংগাৰ ইণ্ডেক্স এক প্ৰকাৰৰ মেজাৰমেণ্ট বা ছাৰ্ভে হয়, যাৰ দ্বাৰা এখন দেশত কিমান ভোকাতুৰ মানুহ আছে সেইটো ছাৰ্ভে কৰা হয় আৰু সেইমতে ৰেংকিং দিয়া হয়। এই ছাৰ্ভেটো প্ৰতি বছৰে অনুষ্ঠিত হয় আৰু প্ৰতি বছৰে অক্টোবৰ মাহত ইয়াৰ ৰিজাল্টটো প্ৰকাশ কৰা হয়। 2টা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ দ্বাৰা এই ছাৰ্ভেটো চলোৱা হয়। এই ছাৰ্ভে ৰেংকিঙত যিমান ওপৰত এখন দেশৰ স্থান থাকে সিমানে সেই দেশখনত ভোকাতুৰ মানুহৰ সংখ্যা কম বুলি গণ্য কৰিব পাৰি আৰু যিমানে তলত স্থান থাকে সিমানে ভোকাতুৰ মানুহৰ সংখ্যা সেই দেশখনত বেছি বুলি গণ্য কৰিব পৰা যায়। 2 নম্বৰ প্ৰশ্ন, ভাৰত চৰকাৰৰ দ্বাৰা কোনখন বোৰ্ড ভংগ কৰি তাৰ ঠাইত 7টা নতুন ৰাজহুৱা খণ্ডৰ প্ৰতিৰক্ষাৰ প্ৰতিষ্ঠান স্থাপন কৰা হৈছে? শুদ্ধ উত্তৰ অৰ্ডিনেন্স ফেক্টৰী বোৰ্ড। অৰ্ডিনেন্স ফেক্টৰী বোৰ্ডৰ আণ্ডাৰত 41টা ডিফেন্স ফেক্টৰী আছে, য'ত নেকি সেনাৰ বাবে সা সৰঞ্জাম, গুলী বাৰুদ আৰু বিভিন্ন ধৰণৰ সামৰিক বাহন বনোৱা হয়। আৰু এতিয়াৰ পৰা এই 41টা ডিফেন্স ফেক্টৰী অৰ্ডিনেন্স বোৰ্ডৰ সলনি নতুনকৈ গঠন হোৱা 7টা ৰাজহুৱা খণ্ডৰ প্ৰতিৰক্ষাৰ প্ৰতিষ্ঠানৰ আণ্ডাৰত পৰিচালিত হ'ব। এই ঘোষণাটো যোৱা 15 অক্টোবৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দ্বাৰা কৰা হৈছে। 3 নম্বৰ প্ৰশ্ন, কোনটো দলে IPL 2021 টুৰ্ণামেণ্টত বিজয়ী হৈছে? শুদ্ধ উত্তৰ চেন্নাই ছুপাৰ কিংছ। চেন্নাই ছুপাৰ কিংছে KKR অৰ্থাৎ কলকাতা নাইট ৰাইডাৰ্ছক হৰুৱাই পেলাই এই খিতাপত জয়ী হৈছে। এইবাৰৰ সৈতে চেন্নাই ছুপাৰ কিংছে IPLৰ খিতাপ 4 বাৰলৈ দখল কৰিলে। চেন্নাই ছুপাৰ কিংছৰ কেপ্টেইন কোন? MS ধোনী। আৰু KKRৰ কেপ্টেইন কোন? ইয়ন মৰ্গান, যিজন ইংলেণ্ডৰ ক্ৰিকেটাৰ হয়। IPL 2021ৰ ফাইনেলখন ক'ত অনুষ্ঠিত হৈছিল? ডুবাই ইণ্টাৰনেশ্যনেল ষ্টেডিয়াম, UAE। এইবাৰ IPLখন 2টা ভাগত ভাগ কৰা হৈছিল কৰোনা মহামাৰীৰ বাবে। প্ৰথম পাৰ্টটো হৈছিল এপ্ৰিল মাহৰ পৰা মে' লাষ্টলৈ আৰু ছেকেণ্ড পাৰ্টটো হৈছিল ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈ। প্ৰথম পাৰ্টটো ভাৰততে অনুষ্ঠিত হৈছিল যদিও ছেকেণ্ড পাৰ্টটো কৰোনা মহামাৰীৰ বাবে ভাৰতৰ সলনি UAE অৰ্থাৎ ইউনাইটেড আৰব এমিৰেটাছ মানে আৰৱ দেশত অনুষ্ঠিত হৈছিল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।